আপুনি লিখা আপুনি ক'ৰ পৰা আহিছে? ধৰং ডিষ্ট্ৰিক্ট। মাত্ৰ আপুনি কেতিয়া আহি পালে ইয়াতে? সাতটাত আহিছে। কিবা অসুবিধা হৈছে নেকি? কিমান ঘণ্টা লাগিছে আহোঁতে? আড়াই ঘণ্টা লাগিছে। আঢ়ৈ ঘণ্টা। আপোনালোকে দুজন আহিছে। চাউল মাছ হয়, চাউল মাছ হয় না? এইটো গেছ কৰি আছে নেকি তাৰমানে? এইটো অক্সিজেন পেকেট কৰিছোঁ। কিমান টাইমলৈকে থাকে? এইটো আপোনাৰ 16-17 ঘণ্টামান থাকিব। 16-17 ঘণ্টা একো নহয়। যিকোনো জেগাত দিব পাৰে হয় না? মাছটো এতিয়া যাব বৰ্তমান দৰং ডিষ্ট্ৰিক্টত। অসমৰ মানুহে মাছ খাই যায়। শিঙি মানুহ চাউল গোটেই মাছ খাব, যাৰ কিছু দৰকাৰ হয়। বৰ্তমান এইটো কাৱৈ মাছ পেকিং কৰি আছে। আপোনাৰ এড্ৰেছটো কৰি দিলে ভাল আছিল। এড্ৰেছটো আছিলে আপোনাৰ গাঁও শিল্পকৰী, থানা মেকেবৰা, ডিষ্ট্ৰিক্ট মৰিগাঁও, অসম। ধন্যবাদ। এইখিনি নিব আপুনি লিখা আপুনি ক'ৰ পৰা আহিছে? ধৰং ডিষ্ট্ৰিক্ট। মাত্ৰ আপুনি কেতিয়া আহি পালে ইয়াতে? সাতটাত আহিছে। কিবা অসুবিধা হৈছে নেকি? কিমান ঘণ্টা লাগিছে আহোঁতে? আড়াই ঘণ্টা লাগিছে। আঢ়ৈ ঘণ্টা। আপোনালোকে দুজন আহিছে। তেখেত কি হ'ল? নিজৰ কাৰণে না কিবা ব্যৱসায় কৰি আছে আপোনালোকে? নিজৰ মানে পুখুৰী আছে। কিমান বিঘা মাটি? 3-4 বিঘা। এতিয়া কিমান মাছ লৈছে? কি আইটেমটো কৈ দিব? কি মাছ? খালি কাৱৈ মাছ আৰু একো লোৱা নাই। খালি অনলি কাৱৈ মাছ। কেই কেজি লৈছে? 20,000 হ'ব আৰু 20,000 পোনা লৈছে তাৰমানে। এক নিজৰ গাড়ী লৈ আহিছে নেকি? এই গাড়ীত পেকিং কৰিছে নেকি? দেখাটো কেমেৰাটো সেইফালে এখন গাড়ী লৈ আহিছে নেকি? কি যাওঁতে কিমান টাইম লাগিব? আড়াই ঘণ্টা লাগিব। আঢ়ৈ ঘণ্টা। এইফালে কেমেৰাটো এইফালে ঘূৰাই দিব। হেৰি আগতে নিছিলে হয় না? আগতে লৈছিলোঁ। কিবা নোৱাৰ পাছত কিবা ডিষ্টাৰ্ব হয় নেকি? হোৱা নাই। একো নহয়। মাছটো জিন্দা থাকে, কোনো প্ৰব্লেম নাই। আগতে কি মাছ নিছিলে? আগতে কি মাছ দিছিলে? আগতে লৈছিলোঁ মাগুৰ লৈছিলোঁ। মাগুৰ মাছ লৈছিলে। লোকেল মাগুৰ, লোকেল কাৱৈ, ইয়াতে লোকেল শিঙি, ইয়াতে চব পোৱা যায়। তেখেতো আহিছে, আপোনালোকৰ ক'ৰ পৰা আহিছে? জানিব বিচাৰিলোঁ আপুনি মাছৰ পৰা আহিছে। এতিয়া ওচৰৰ পৰা আহিছে আপোনালোকৰ? তাৰ পৰা মাছ আগত অনা নিয়া কৰি থাকে আপোনালোকে? পুখুৰী নিজৰ পুখুৰী আছে নে কিবা ব্যৱহাৰ কৰি আছে? এইটো কিমান দিনত তাৰমানে আপুনি বেচিব পাৰিব? এতিয়াতো তোমাৰ 2 টকা, 2.5 টকা, 3 টকা এনেকুৱা। এতিয়া নি পেলাই পেলাব না বেচিব? এতিয়া বেচিব। এই তেখেত কোন হয়? আমিও মাছৰ কাৰণে আহিছোঁ। মাছৰ কাৰণে আহিছে। কি মাছ নিব আহিছে? এইটো কাৱৈ মাছ নিব। কাৱৈ মাছ নিব। এইটো কি ব্যৱসায় কৰিব না ব্যৱহাৰ বেচিব? বেচিবৰ কাৰণে লাভ হয় না? মোটামুটি হয় আৰু পায় আৰু কিবা কিবি চলি আছে তাৰমানে। এনেই মাছটোতো এনেই নিয়াৰ পাছতো নমৰে তাৰমানে, ভালে থাকে হয় না? চান্দা চান্দা মাছ নিব নেকি আপুনি? চান্দা লৈ যাব। কিমান দিব? পিচ 60। পিচ 60। কিমান? 2 টকা। 2 টকা। আচ্ছা, কিমান ল'ব তাৰমানে? কিমান পিচ ল'ব? 1000 ল'ম। 8,000 পিচ ল'ব। এইটো গেছতে গুচি যাব, কোনো প্ৰব্লেম নকৰে। 3-4 ঘণ্টা, 5 ঘণ্টা নালাগে, মোৰ আঢ়াই ঘণ্টা লাগিব। 2 ঘণ্টামান লাগিব। শীতল পোনাটো কোনে আনি? শীতল পোনা নাই ল'ম বুলি কৈছিলোঁ। শীতল শীতল আহি আছে। কি চাইজ?
Masuk